পেপেলা পেপেলা তহঁতে উঠিব নহ'বই নেকি? তই আকৌ বিহু দিনা ইমান দেৰিলৈকে শুই থাক। উঠ। মহাৰাণী উঠি আহিলে এবাৰতে। পেপেলা পেপেলা কিয়নো চিঞৰি আছা? নোৱাৰো উঠিব মই। উঠ বুলি কৈছো, উঠ, নহ'লে কথা বেয়া হৈ যাব কিন্তু। ইমান দম দিছা, ভয় খাই গৈছো মই। কি হ'ল আজি তোক? চাকৰণিহে কৰি ৰাখিছে। গোটেই সোপাকে ৰাতিপুৱা জগাব লাগিব, খোৱা-বোৱা দিব লাগিব। মই চাকৰণিহে ন। কিনো হ'লো ফুলেশ্বৰী, ৰাতিপুৱাই যে বকি আছা তুমি? কি হ'ব আৰু মোৰনো কি হৈ আছিলে এতিয়া? চবকে জগাই ফুৰিব লাগে ৰাতিপুৱা। বছৰেকৰ বিহুৰ দিনতো মোৰ শান্তি নাই। দিয়া হ'ব দিয়া, এতিয়া উঠিলো নহয়। এতিয়া উঠিলে নাই? ভেবেলা মোবাইলটোনো কিমান টিপত থওঁ আৰু দে। তুমি আকৌ বকিবলৈ আহিছা নেকি? নাই ময়ো মায়েৰ বকনি খাইহে উঠি আহিছোঁ ৰ। তাৰমানে তোমাকো মায়ে বকিহে উঠালে। বল এতিয়া। তোমালোকে ভয় কৰিছা নেকি? আহা মোৰ লগত আহা, ভয় কৰিব নালাগে, মায়ে একো নকয়। বেলেগৰ ঘৰৰ ছোৱালীয়ে ঘৰৰ চব কাম কৰি উঠে, আৰু মোৰ এজনীয়েতো ৰাতিপুৱা দেৰিকৈ নুঠিলে নহয়। ভেবেলা মা কোৱা। বাপেৰকে মুনুকনকে মাত, চাহখিনি খাই লহি। কিয়নো এতিয়া বিহুৰ দিনা ইমান খং কৰি আছে? হ'ব দিয়া, চব দেৰি হ'ল আৰু এতিয়া কৰিম নহয়, আমি চব কৰি দিম, তুমি একোৱে কৰিব নালাগে। হ'ব ইমান একে কৈ থাকিব নালাগে। তাকে ইমান মোক সহায় কৰি দিছে দেখিছো দে। আমি এতিয়া তোমাক দিনটোৰ কাৰণে সহায় কৰিবই ওলাই আহিছোঁ আৰু। দিয়া কোৱা, কি কাম কৰি দিব লাগে কোৱা, ময়ো কৰি দিওঁ। এতিয়া চাহপানীখিনি খাই লওঁ, তাৰপাছত তই চোতালখন মুচিবি। চুনু হেৰি, চোতালখন মুচা হ'লনে তোৰ? হ'ল। বলচোন কেতেকীৰ ঘৰৰ পৰা আহোঁ। ঢেঁকীটো খালী আছিলে নে চাই আহোঁ। আছে যদি পিঠাগুড়ি কেইটামান খুন্দিব লাগিব নহয়। তুমিয়ে যোৱা নেকি? মই বেলেগ কাম কৰোঁ। নহ'লে আহোঁতে চালনীখন লৈ আহিবি তই। হ'ব এতিয়া। ক'তনো থৈ যায় বস্তুবোৰ নহয়, একদম বিচাৰি নাপাওঁ। পালিনে বিচাৰি? বিচাৰিয়ে নাপাওঁ। পেটেলা ক'ত যাওঁ? ৰচোন ৰ। কি হ'ল কোৱাচোন? ফুলি বিচাৰি যাওঁ বুলি লৈছিলোঁ। দে অলপ পাছত বিচাৰিলে হ'ব। তই একদম মুলেশ্বৰহঁতৰ ঘৰৰ পৰা আহিবচোন যা। কিয়নো যাব লাগে? অকলশৰীয়া মানুহ নহয় জানো? ৰাতিলৈ আমাৰ ঘৰত তই মাতি থৈ আহিবি যা। হৈছে আৰু আজি বিহু লাগিবই আৰু। তুলসী গোটোৱা নাই, কিবা গোটোৱা নাই, এতিয়া মুলেশ্বৰকহে মাতি থৈ আহিব ক'লাকে বোলো। পাপা নাই জানো? পাপাৰে যাব যা। নাই, পাপাই মোকো লগ ধৰিছে। দুইটাই যাম দিয়া, আইতাক কৈ থৈ আহোঁ পাপাক। মুলেশ্বৰ খুৰা ঘৰত আছেনে? খুৰা। ভেবেলা আহিছিলা কোৱাচোন। খুৰা বিহু পাতিছে নাই? অকলশৰীয়া মানুহ কিনো বিহু পাতিমা? একো নাই দিয়ক। মায়ে পঠাই দিছিলে আপোনাক কথা এটা ক'বলৈ। কোৱা। সন্ধিয়া আপোনাক মাতিছে বিহু খাবলৈ। বৰ ভাল কথা। আমাৰ মাৰে কিন্তু বৰ ভাল দেই। মোৰ ফালৰ পৰা মাক থেংক ইউ ক'বা দেই। কৈ দিম দিয়ক। বাকী বিহু চিহু পাতিছে নাই তোমালোকৰ ঘৰত? পাতিছে আকৌ। পাপাই মই তুলসী পুলি ৰুম নহয়। ৰাতিলৈ শৰাই দিব, নামো গাব। আপুনি যাব আকৌ দেই। মই আকৌ অকলশৰীয়া মানুহ একো পতা নাই। তোমালোকৰ ঘৰতে খামগৈ দিয়া। একো নাই দিয়ক, আমাৰ ঘৰতে যাব। মই এতিয়া যাওঁগৈ দিয়ক, দেৰি হৈছে। তুলসী পুলি ৰুব লাগিব নহয়, পাপা ৰৈ আছে চাগে। হেপী কাতি বিহু। থেংক ইউ এণ্ড চেম টু ইউ। পাপা চোৱা ভিতৰতে বহি আছোঁ। নাযাওঁ, তুলসী পুলি আনিব, দেৰি হ'ব নহয়। তুলসী পুলি ন? ভতুৱাহঁতৰ ঘৰত যাব লাগিব দে। আহা নহ'লে দেৰি হ'ব। ভেবেলা ৰ এতিয়া যাব নোৱাৰিবি ৰ। কিয়? ইফালে যে তুলসী পুলি নাপাম তেতিয়া আকৌ? এইফালে যে মাৰে পিঠিখন থব, তই সেইটো জান নে জানো? মোৰ কামটো মই কৰি আহিলোঁ। তাকেই তোৰ কামহে তই কৰিলি, মোৰ কামটো মই কৰা নাই। তামোল পাৰিব দিছিলে, তামোল পাৰাই নাই। ব'ল দুইটাই তামোল পাৰি আহোঁগৈ। সিফালে মই তুলসী পুলি ভাগ নাপাম আৰু দে, আজি গম পালোঁ। আহি পেলাই লৈ যাবহি, তাৰপাছত শেষ মোৰ। নিনিহি দে, বহুত টকা দেখিছোঁ। ৰাম বিষ্ণু, ইয়াতনো কেনেকৈ উঠিবা তুমি? মই নুঠো, তোক উঠাম। বয়সত মই যে কিমানবাৰ তামোল পাৰিছিলোঁ হিচাপ নাই। কাতি বিহুৰ দিনটো আমি তামোলকে পাৰি থাকোঁ, আৰু ঘৰত এবাৰ তাৰ ঘৰত এবাৰ। এতিয়া তয়ো পাৰিবি দে। নাই নহ'ব, মই নোৱাৰিম। মানুহ লগাই পাৰা, কিন্তু মই তামোল পাৰি তোমালোকক দিব নোৱাৰিম। মই আহিলোঁ, তুমি যি কৰা কৰি থাকা। ৰচোন ৰ, আমি দুইটাই তুলসীকে আনোগৈ, ব'ল। নালাগে তামোল পাৰিব। আনিব মন থাকিলে মোৰ পিছে পিছে আহা, আনিব মন নাথাকিলে নালাগে আহিব। ভতুৱাকে কি কৰিছেনো? তহঁতে আহিলি দেখোন, আহ। তুলসী ৰুলেনে নাই আকৌ? তাকে ভাবি আছোঁ ৰ। মানে কি জানো, চকুৱে ভালদৰে নেদেখোঁ যে। যোৱাবাৰ কচুকে ৰুই চাকি তাকি জ্বলালোঁ। পাছদিনা পেলাবলৈহে দেখিছোঁ সেইডাল কচু আছিলে বুলি। তুলসীৰ নুৰুলোৱে। হয় নেকি? পিছে আমি আপোনাৰ ঘৰত তুলসী পুলি দুটামান নিবলৈ আহিছিল, পামনে? কিয় নেপাবি। মোৰ ঘৰৰ পিছফালে এখন বাগান কৰি থৈছোঁ নহয় তুলসীৰ। পুলি এটা নিজেই চাই পেলাই উঘলি লৈ যা। মই দিলে আকৌ এইবাৰ পৰা দুবৰি বনি যায় নে কচুৱে যায় ঠিক নাই। মই দেখাই দিওঁ আহ। ফুলেশ্বৰী। ৰ'ব, মই চাকি গছ ৰেডি কৰি দিওঁ। তেল সলিতা সকলোবোৰ যোগাৰ কৰি দিওঁ ৰ'বক। মামা চাকি লৈ আহা। ফুলেশ্বৰী, ইমান দেৰি কৰিছানে? পথাৰতো দিব লাগে, আহা আকৌ। পাপা আজি চবতে চাকি দিয়ে নেকি? আকৌ ক'ত দিয়েনো? পদূলিত দিয়ে, গোহালিত দিয়ে, ঘৰৰ মুখত দিয়ে, আৰু দিয়ে তেনেকৈ। লেটিনতো দিয়ে নেকি আকৌ? দিয়েহে, তাকে কৈ নুফুৰিবি। মা হ'ল ব'লা, পথাৰত যাওঁ। বল। হে প্ৰভু, আশীৰ্বাদ কৰিবা যেন সকলোৰে দিনবোৰ ভাললৈ আহে, খেতি পথাৰ ভৰি পৰে, আমাৰ ঘৰখনৰ লগতে আমাৰ হিয়াৰ আমঠু জুবিনদাৰ ন্যায় পাই যেন। হয়, ভগৱানো নিষ্ঠুৰ। নহ'লেনো হিয়াৰ আমঠু জুবিনদাৰ দৰে এজন মানুহৰ বাবে আজি আমি ন্যায় বিচাৰি ফুৰিব লগা হৈছে। কিমান দুখৰ বিষয় নহয় জানো?
হয় দিয়ক, বৰ বেয়া লাগি থকা হ'ল মনটো। মনৰ উৎসাহ বুলিবলৈ একোৱেই নাই, তথাপিও নিয়মটো পৰম্পৰাটো ৰাখিবতো লাগিব। ব'লা ঘৰৰ এভাগ ভাগি খাই লওঁগৈ। আপোনাৰ খোৱাৰ বাহিৰে আৰু অন্য কাম নাই। মাংস ভাত আনিছোঁ, খাই লওক আহক। দিয়া আকৌ ভিতৰতে নাযাওঁ। হেপ্পী কাতি বিহু। হেপী কাতি বিহু।